বিশ্ব টেষ্ট চেম্পিয়নৰ দৌৰৰ পৰা বাহিৰ হ'ল পাকিস্তান। ভাৰতৰ বাবে কিমান সুবিধা আছে? ইংলেণ্ডৰ বিৰুদ্ধে 16তম টেষ্টত পৰাস্ত হৈ পাকিস্তানে ভাৰতৰ যুঁজখন সহজ কৰি তুলিলে। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ দৌৰত আগবাঢ়ি আছে অষ্ট্ৰেলিয়া। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকৰ ওচৰত এটাই অনুৰোধ, আপোনালোকে যদি চায় ইণ্ডিয়াই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ফাইনেল জিকক, তেনেহ'লে ভিডিঅ'টোত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক। আহক ভিডিঅ'খন আৰম্ভ কৰোঁ। বাংলাদেশৰ বিৰুদ্ধে আগন্তুক দুখন টেষ্ট শৃংখলাৰ গুৰুত্ব ভাৰতৰ বাবে বাঢ়িছে। ইংলেণ্ডৰ হাতত ঘৰুৱা টেষ্ট শৃংখলাত পৰাস্ত হোৱাৰ পাছত বাবাৰ আজমৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ আশা কাৰ্য শেষ হৈছে। ইংলেণ্ডৰ বিৰুদ্ধে মূলতঃ টেষ্টত পৰাস্ত হৈ পাকিস্তানে ভাৰতক সুযোগ দিলে। এইবাৰ বাবাৰে প্ৰথমবাৰৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰাৰ সুযোগ পাইছিল, কিন্তু ইংলেণ্ডৰ হাতত প্ৰথম দুখন টেষ্টত পৰাজয়ে সেই সম্ভাৱনা অন্ত পেলাইছে। তৃতীয় টেষ্টত বেন ষ্ট্ৰোকছৰ পৰাজয়ে পাকিস্তানৰ বাবে ফাইনেলৰ দুৱাৰ মুকলি কৰিব নোৱাৰিলে। ইংলেণ্ডৰ বাবে ফাইনেললৈ যোৱাটো সম্ভৱ নহয়। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ প্ৰথম স্থানত আছে অষ্ট্ৰেলিয়া, দ্বিতীয় স্থানত আছে দক্ষিণ আফ্ৰিকা। 10খন টেষ্ট খেলাৰ পিছত 6খন টেষ্টৰ জয়ী হোৱাৰ লগতে 4খন টেষ্টৰ পৰাজয় হয়। 60 পইণ্ট সংগ্ৰহ কৰক। যোগ্যতা অৰ্জন কৰিবলৈ বাকী 5খন টেষ্টৰ ভিতৰত কমেও 3খন টেষ্ট জয়ী হ'ব লাগিব। অষ্ট্ৰেলিয়াত 3খন খেলাৰ শৃংখলাৰ উপৰিও দক্ষিণ আফ্ৰিকা ঘৰুৱা ক্ষেত্ৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে 2খন টেষ্ট শৃংখলা হ'ব। ইণ্ডিয়া ভাৰ্চেছ বাংলাদেশ প্ৰথমখন টেষ্ট মেচ আৰম্ভ হ'ব 14 ডিচেম্বৰ ৰাতিপুৱা 9:30 বজাৰ পৰা। অপেনিং কৰিবলৈ আহিব KL ৰাহুল আৰু সুমন গিল। 3 নম্বৰত আহিব চেতেশ্বৰ পূজাৰা, 4 নম্বৰত বিৰাট কোহলি, 5 নম্বৰত শ্ৰেয়াছ আয়াৰ, 6 নম্বৰত ঋষভ পান্ত, 7 নম্বৰত অক্ষৰ পেটেল, 8 নম্বৰত ৰবিচন্দ্ৰন আশ্বিন, 9 নম্বৰত মহম্মদ সিৰাজ, 10 নম্বৰত শাৰ্দুল ঠাকুৰ আৰু 11 নম্বৰত উমেশ যাদৱ। আৰু আপোনালোকে যদি লাইভ চাব খোজে তেনেহ'লে ছনী টিভিত আপোনালোকে লাইভ চাব পাৰিব, যেনে ধৰক ছনী 10-1, ছনী 10-3 আৰু ছনী 10-5ত। আৰু মোবাইলত চাবলৈ গ'লে ছনী লাইভত আপোনালোকে লাইভ চাব পাৰিব। এয়া আছিল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ৰাখিব এনেকুৱা ধৰণৰ অসমীয়াত ক্ৰিকেট ভিডিঅ' চাই থাকিবলৈ। ধন্যবাদ। জয় আই অসম।